Hello guys, মোৰ নলবাৰী ব্লগলৈ স্বাগতম জনাইছো। আজি ইউটিউব উপলক্ষে আমি মানে বেলাঘৰ বনাইছো ইয়াতে। অলপ আমি ডান্স কৰি আছো। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আপোনালোকে। ভোগালী বিহুৰ চবকে শুভেচ্ছা জনালো আৰু মোৰ লগত আছে কুলজিত। কি ক'বা তুমি কয়? আজি বিৰাট ভাল লাগিছে একদম। পুঁজিৰ তলৰ পৰা আপুনি ইফালে দেখাই দিয়ক। আমি পুঁজিৰ তলৰ পৰা একদম ব্লগ আৰম্ভ কৰিছো। ফাটা পাতিব চাই থাকিব। তো যদি ভাড়া যদি বিচাৰে মানে মোক কল কৰি হৈ গ'ল মই ভাড়া দিম আৰু মোৰ লগত আপোনাৰ মোৰ লগৰে হয় ইয়াত ডান্স কৰি আছে। মই তেওঁলোকৰ পৰা মানে দুই এষাৰ সুধিব বিচাৰোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। মোৰ লগত আছে অৰ্ণৱক মই দুই এষাৰ মানে কেনেকুৱা লাগিছে আজিৰ দিনটোত মানে কি মই দুই এষাৰ শুনিব বিচাৰোঁ ইয়াৰ পৰা। বঢ়িয়া ভোগালীৰ উৎসৱ সকলোকে ভোগ কৰক ধুনীয়া কৰি, একো মদ পানী নাখাব, বঢ়িয়াকৈ এনজয় কৰক, গোটেই ৰাতিটো ঘৰ সংসাৰ সুখত ৰাখক। আজিৰ দিনটোত আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল ৰাতিপুৱা মেজি জ্বলালোঁ, আহি খুবেই এটা সুন্দৰ পৰিৱেশ, ভাল লাগিলে। গতিকে মোৰ বন্ধুবৰ্গ আছে, বাকীবিলাকে ক'ব। মোৰ বন্ধু প্ৰাঞ্জিত আছে, প্ৰাঞ্জিত দুষাৰ কৈ দিয়ে আকৌ ভোগালী কেনেকুৱা ভোগ কৰিলোঁ আমি। হয়, পোনপ্ৰথমে আমি সকলো ৰাইজকে আমাৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে সকলোৱে ভালে থাকক, কুশলে থাকক আৰু মেজিৰ তাপে যেন সকলোৱে দুখ কৰি আঁতৰাই দিয়ে, সুখ কৰি আনে। আৰু আমি এই য'তে এটা কথা ক'বলৈ বিচাৰিছোঁ যে অকল মদ পানী খাই চলি থকাতে এনজয় নহয়, আচলতে ডান্স অলপ ফূৰ্তি কৰাটো, নাচ গান কৰাটো এনজয়। আমি আজি নাচি আছোঁ, খুব ভাল লাগিছে। সকলোৱে এনেকৈ এনজয় কৰক, ভালে কুশলে ভোগালী পাৰ কৰক। ধন্যবাদ। আৰু এৰে পাছত এটা কথা সুধিছোঁ আপোনালোকক, ইয়াৰ কি মানে কিবা খানাৰ আয়োজন আছে নেকি? আমাৰ লগ বন্ধুবোৰ আছে, আমি একেলগে খাম এসাঁজ, সবে মিলি এসাঁজ খাম আৰু মানে কি নিৰামিষ নে না? নিৰামিষ আমাৰ কোনো মাছ মাংস নাই, ধুনীয়া কৰি বনাইছে আমাৰ বন্ধুবোৰ। আমাৰ হৰি মন্দিৰৰ প্ৰাংগণতে আজি সকলোখিনি ব্যৱস্থা কৰা হৈছে, গতিকে ইয়াত আমি নিৰামিষ ব্যৱস্থা কৰিছোঁ আৰু সকলো ৰাইজক এটা আহ্বান জনাওঁ, মদ পানী খাই উদ্বোধন নকৰি যেন আৰু আমাৰ নিচিনা সকলোৱে অলপ ফূৰ্তি কৰি কিনে অলপমান খাব। না আপুনি অলপ মানে কেনেকুৱা লাগিছে আপোনাৰ? বহুত ভাল লাগিছে মোৰ। আমাৰ দেখিছোঁ বহুত ধুনীয়া গান মাৰে। আপোনালোকে যদি বিচাৰে আমাক কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব। মানে ধুনীয়া গান মাৰে আৰু দুই এষাৰ আপুনি গানটো মাৰিব নেকি? জাষ্ট আপুনি এটা বেছি নহয় আপোনাৰ ফালৰ পৰা আমি শুনিব বিচাৰোঁ। মানে কি মাৰি মোৰ অভ্যাসেই নাই, মোৰ গান আপুনি এনে অলপ শুনাই দিলে হ'ল। আপুনি ভিডিঅ'ত আপলোড কৰি দিব। মায়া বুকু জ্বলে আৰু মৰমৰ মাজনী ঐ চহৰ থাকিবৰে। আপোনালোকে দেখিছে কি ধুনীয়া গান মাৰে। আপোনালোকে যদি বিচাৰে আমাক কণ্টেক্ট কৰিলে হৈ গ'ল। তো আৰু মোৰ লগত আছে আপোনাৰ পংকজ দা। তো গাইছে পংকজ দা দেখিছে, পংকজ দা ছুটি নাই যদিও মানে আজি উৰুকা উপলক্ষে মানে আমাৰ আহিছে, গুৱাহাটীৰ পৰা আহিছে। মানে কি মালিকে ছুটি দিয়া নাই যদিও মানে আমাৰ মৰমত আমাৰ পংকজ দা আহিছে। তো পংকজ দা মানে কি কাম কৰে তাৰে বিষয়ে দুই এষাৰ কৈ দিব আমাক। আপুনি কৈ দিয়ক আপুনি ইয়াত মানে আপুনি কেনেকুৱা মানে বিজনেছ কৰি আছে এটা? থেংক ইউ ছাৰ, নমস্কাৰ। মোৰ কাৰণে মাতছি যে মোৰ কৰ্ম ভাল লাগছে। যি নহওক হেপী ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ আপোনালোকক। তাৰে মাজত মই এনেকুৱা কাম কৰোঁ যিটো কি অল বিশ্বত যিবিলাক গাড়ী মটৰ চলে, যিটো বস্তু মবিল নহ'লে গাড়ী চলে, তাৰে মই প্ৰডাক্টটো মই কৰোঁ। মোৰ অতি মৰমৰ ভাইটি যি নেকি মোৰ প্ৰাঞ্জিত অৰ্থাৎ ভাই মোৰ ভাইটি আৰু মুন বৈশ্য, তেখেতে এটা ইউটিউবৰ বনাইছে। আপোনালোকে তাতে সেই কৰক, ৰহস্যক বা ক্লিক কৰক, ডাউন কৰক, তাৰে কাৰণে শ্বেয়াৰ কৰক। অতি শ্ৰদ্ধাৰে মই ইয়াত খানা বনাই আছে। খানা আমাৰ হোৱা নাই বৰ্তমান, অলপ দেৰি আছে আৰু আমাৰ ৰান্ধনি এইটো হয়। আমাৰ পোহৰৰ ব্যৱস্থা অলপ কম আছে যদিও ভিডিঅ' কৰিছোঁ আৰু এইটো দেখিছে, এইটো হ'ল জাইলাগাটা। আমি ইয়াত গাঁৱৰ পৰা মানে খৰি তুলি আনিলোঁ, ইয়াত জুই লগাই দিছোঁ। ইয়াত জ্বলি আছে আৰু আমাৰ লগত আছে এইবিলাক দাদা।
কেনেকুৱা আজি একদম ধুনীয়া কেনেকুৱা এটা মানে পৰিৱৰ্তন আজি একদম পৰিৱৰ্তনৰ কথা ক'ব নালাগে আৰু ইয়াত তো এইজনো আছে আমাৰ খুৰা হয় কেনেকুৱা লাগিছে তো গাইছ এইটো হ'ল ভেলাঘৰ আমাৰ মানে আমাৰ হঠাৎ এইটো ভেলাঘৰ আমি বনাই দিলোঁ মানে আমাৰ ফল্ডিং হয় এইটো তো আজি ভিডিঅ'টো অলপ লম্বা হ'ব আপোনালোকে চাই থাকিব ইয়াত দুজনমান মানে শুই দিছে আৰু আজি জানেতো আৰু উপায় নাই আৰু আজি ভেলা দিকে গৰুকা হয় দেখিছে ইয়াতে শুই আছে এইটো প্ৰিফাৰ মাৰি আছে এইকেইটা শুই আছে আৰু অঁ কেনেকুৱা দিয়া দাদা অখিল বৈশ্য ডাঙৰীয়া আপোনাক কমিটিৰ তৰফৰ পৰা এতিয়া আহ্বান জনোৱা হৈছে আপুনি এটি গীত গায় আমাৰ গয়া ৰাইজৰ দৰ্শকক আমোদ প্ৰদান কৰিব লাগে আৰু আমাৰ কমিটিৰ আহ্বান আপুনি ৰক্ষা কৰি অতি সোনকালে গানটো প্ৰদৰ্শন কৰিব লাগে ধন্যবাদ আমাৰ অখিলা guys, ভিডিওটো চাই থাকা সম্পূৰ্ণকৈ মায়া মাথো মায়া ইন্দু বসানে মরমরে মায়া মায়া ভরা দুসে তুলে কিয়া জড়িয়া সাহিব তুলনে জোনাকি গো रोला की हो माया माया माथो माया মনিয়া যদি বারে বারে মুছি যোৱাব কিয় তনুৱাই নানিবা গামে কালাতি নালাগে খুৰনি মায়া মায়া মাথো মায়া তুমি জানো মায়া মায়া ভরা দুসো তুলই মায়াবিনী গেইরাত ইয়াহিছি দুকা করে তোমার দুঃখ বলে আহি আহি ভাবুকি শুভর অনুভূতি মনোহর গোপনে মরমর মায়া বিতিকা দিবহি মাতু বেদনা মায়া মায়া মাতু মায়া তুমি জানো মরমরে মায়া মায়া মরমরে মায়া বহুত বহুত ধন্যবাদ জনাইছো আৰু এটি গান গাবলৈ অনুৰোধ জনাইছো আপুনি কাইণ্ডলি আহি আমাৰ এই অনুৰোধ ৰক্ষা কৰক অখিল বৈশ্য ডাঙৰীয়া এইবাৰ আমাক কমিটিৰ সমূহ ৰাইজে কোনটো গান গাব মায়াবিনী ৰাতি 1 2 3 মায়াবিনী রাতের দেখা পালো তোমার ছবি ধরা দিরা গোপনে ইয়ার কোনো তুমি যে মোর ঢুকার বন নিয়রে শেষা টুপা নামিয়া রোদরে
দেখা পালো তোমার ছবি জোড়া দিলা গোপালে আহি ইয়ার পুরো প্রতি ঘরতের প্রভাতি ফুলে কব তোমাকে মোর কথা প্রতি মেঘালির কাজুনে কব তোমাকে মোর ব্যথা তোমার হতে মোর বহু যুগের নাচু মোর জানো টেলিফোনত কথা পাতি কাৰ প্ৰেমতে পৰি টেলিফোনত কথা পাতি এটা দিছে না বন্ধু বড় টুপে কেলনো লাগিছে ঘিলৈ বড় টুপে হৃদত কই ধুলোর মাথা কেলনো লাগিছে ঘিলৈ বড় টুপে কেলনো লাগিছে ঘিলৈ বড় টুপে হৃদত কই ধুলোর মাছে মুকুটির ভর ধর পিরিতির সিফুম মুকুটির ভর ধর পিরিতির সিফুম দখনার বিহু আবার তই বাবি ভর ধর মই বজাম সিফুম তই বাবি ভর ধর মই বজাম সিফুম মাজতে বাগুরুম্বা 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 মোর নাই কাপড় গাছ তোর নাই পেটর ভাত মোর নাই কাপড় গাছ তোরে মোরে একে যা কোন কার ফটোর ভাল কইছি নিবি কোন কার ফটোর ভাল কইছি নিবি চাই লই ভুলিবি বা মুকুটির ভর ধর পিরিতির সিফুম মুকুটির ভর ধর পিরিতির সিফুম দখনার বিহু আবার তই বাবি ভর ধর মই বজাম সিফুম তই বাবি ভর ধর মই বজাম সিফুম মাজতে বাগুরুম্বা 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 বাগুরুম তো গাইছ এতিয়া আমি আমাৰ খানা ৰেডি আমি এতিয়া খানা খাব ওলাইছোঁ এই দেখা পাইছে আপোনালোকে এইবিলাক পইছে এতিয়া তো এতিয়া আমি খানা খাম